Hey guys, welcome back to my YouTube channel. আৰু thumbnail দেখি হয়তো আপোনালোকে জানিব পাৰিছে যে আজি ভিডিওটো কিহৰ ওপৰত বনিবলৈ গৈ আছে। আৰু বলক গতিকে বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। ইয়াত দেখিবলৈ পাইছে মোৰ ওচৰত এখন গিটাৰ আছে। আৰু এইখন আছে এখন একষ্টিক গিটাৰ। আৰু ব্ৰেণ্ডটো হৈছে চাব পাৰে গিবছন। এই গিটাৰখনৰ দাম হৈছে এনে আপুনি যদি অনলাইনত চাব বিচাৰে এই গিটাৰখনৰ দাম হৈছে 4,500 টকা 5,000 টকা। আৰু হয়তো আমি যদি ডাইৰেক্ট মাৰ্কেটৰ পৰা কিনিব যাওঁ তো তেতিয়া এইখন পৰিব পাৰে আপোনাৰ 6,000 মানো পৰিব পাৰে। কিন্তু মই এই গিটাৰখন কিনা প্ৰায় 1.5 বছৰ হ'ব হ'ল। কিন্তু মই এই গিটাৰখন কিনিছিলোঁ মাত্ৰ 2,300 টকাত। মাত্ৰ 2,300 টকাত। কিন্তু টোটেল 2,700 পৰিছিল কাৰণ মই এই গিটাৰখন অৰ্ডাৰ দিছিলোঁ আমাৰ অসমৰ বাহিৰৰ পৰা। আৰু তাৰ পৰা অৰ্ডাৰ দিছিলোঁ যিহেতু কুৰিয়াৰত আহে ন, তাৰ এটা ফিজ দিবলগীয়া আছিল। টোটেল 2,700 টকা পৰিছিল। আৰু এই গিটাৰখন হৈছে বিগিনাৰৰ কাৰণে এখন বেষ্ট গিটাৰ। কাৰণ ইমান কম দামত এখন ভাল গিটাৰ পোৱাটো টান। হয়, অনলাইনত আপোনালোকে ইয়াতকৈ কম দামত গিটাৰ পাব, কিন্তু 2,500 টকা সিমানমান পৰে, 2,500 টকামান পৰে। তাত আপোনালোকে পাব ইণ্টাৰ্ণ বুলি এটা কোম্পানী আছে। সেইবিলাক আছে যদিও ভাল নহয় কম দামত। আৰু এইখন হৈছে গিবছনৰ। হয়তো আপোনালোকে যদি কোনোবা গিটাৰ বজোৱা কাৰোবাক চিনি পায় সুধিব পাৰে এই গিটাৰখনৰ বিষয়ে। আৰু এই গিটাৰখনত কিছুমান মানে স্পেচিয়েলিটি আছে, মানে ইমান কম দামত সেই বস্তুটো আছে, গতিকে ভাল লাগে। চবতকৈ প্ৰথম কথাটো হ'ল যে গিটাৰখনত এনে কম দামী গিটাৰ মই যে ক'লোঁ অনলাইনত পাব ইণ্টাৰ্ণ, সেইবিলাকত মানে কি হয় 19টা ফ্ৰেট থাকে। কিন্তু এইখনত 21টা ফ্ৰেট আছে। 21টা ফ্ৰেট আছে। আৰু এটা ছেকেণ্ড কথাটো হ'ল যে ইয়াত চাওক আপোনালোকে এম্প্লিফায়াৰত কানেক্ট কৰিবৰ কাৰণে আপোনালোকৰ ইয়াত সুবিধা কৰি দিয়া হৈছে। গতিকে আপোনালোকে এম্প্লিফায়াৰটো অতি সহজে কানেক্ট কৰিব পাৰিব। আৰু 3 নম্বৰ কথাটো হৈছে যে ইয়াত আপোনাৰ ট্ৰাছ ৰড আছে। মানে ট্ৰাছ ৰডডাল থকাৰ লাভ হ'ল যে আপোনাৰ যদি এইডাল কেতিয়াবা বেকা হৈ যায় তো আপোনালোকে এইটো চিধা কৰিব পাৰিব এই ট্ৰাছ ৰডডালৰ জৰিয়তে। আৰু ইয়াৰ আপোনালোকে চাব পাৰে ডাই কাষ্টিং কি আছে। আপুনি ইমানটো ৰেটত পালে খুব বঢ়িয়া গিটাৰ। আৰু বিশেষকৈ বিগিনাৰ্ছ লেভেলৰ কাৰণে এই গিটাৰখন হৈছে চবতকৈ বেষ্ট গিটাৰ। এইটো মোৰ পিনৰ পৰা মোৰ অপিনিয়ন কৈছোঁ, বা আপোনালোকে বেলেগো চাব পাৰে। এতিয়া মই আপোনালোকক এই গিটাৰখন দেখুৱালোঁ, গতিকে আপোনালোকক মাতটোনো কেনেকুৱা সেইটোও অলপ শুনাই দিওঁ। আৰু লগতে এই গিটাৰখন আপোনালোকে কেনেকৈ কিনিব, ক'ৰ পৰা কিনিব, সেই কথাখিনি মই গোটেইখিনি কৈ আছোঁ আপোনালোকক। সেইটো আপোনালোকে অৰ্ডাৰ দিব লাগিব। এইটো আপোনাৰ ৱেবছাইট টাইপৰ এটা আছে, আৰু ৱেবছাইট বুলি কৈছোঁ মই। তাত আপোনালোকে অৰ্ডাৰ দিব পাৰিব। তাত আপোনালোকৰ সেইটো গুডাউন হয় একচুৱেলি। তাত আপোনালোকে অৰ্ডাৰ দিব পাৰিব আৰু আপোনাৰ কুৰিয়াৰৰ জৰিয়তে বা আপুনি নিজেও আনিব পাৰে, সেইটো আপোনালোকৰ নিজৰ কথা। গতিকে আহক এতিয়া আমি গিটাৰখনৰ মাতটোনো কেনেকুৱা শুনাই দিওঁ। আৰু মই অৱশ্যে গিটাৰ বজাব নাজানো। মই মানে আচলতে কি, মই এই বস্তুবিলাক কিনি ভাল পাওঁ, গতিকে মই লৈ লওঁ। আৰু মই শিকিম বুলি ভাবিছিলোঁ, কিন্তু প্ৰায় 1.5 বছৰ মানে হ'ল এতিয়ালৈকে শিকা হোৱা নাই আচলতে। আৰু লাহেকৈ শিকিম এতিয়া। মাতটো এনেই এবাৰ শুনাই দিছোঁ, মই যদিও বজাব নাজানো, হ'লেও মাতটো এবাৰ শুনি চাওক। মাতটো এনেকুৱা ধৰণৰ আচলতে। বাকী আপোনালোকে বেষ্ট গিটাৰবোৰলৈও যাব পাৰে। আপোনালোকে য়ামাহা আছে, সেনেকুৱা ভাল ভাল গিটাৰ আছে বাৰু, সেইবোৰ বহুত দাম পৰে। কিন্তু সেই গিটাৰবিলাকো আপোনালোকে কম দামত পাব পাৰে। এই য়ামাহা আপোনাৰ 10,000ৰ গিটাৰ নেকি মই এখন চাইছিলোঁ, সেইখন আপোনালোকে অনলি 6,000 মানত আপোনালোকে পাই যাব। মানে সকলো গিটাৰ আপোনালোকৰ একদম কম দামত পাব। আৰু মই সেই কেনেকৈ কি কৰিব লাগিব, কেনেকৈ মানে গোটেই প্ৰচেছটো মই আপোনালোকক ইয়াৰ পিছৰ ভিডিঅ' এটাত মই সম্পূৰ্ণকৈ জনাই দিম। বা আপোনালোকে যদি ইয়াতকৈ বেছি জানিব খোজে আপোনালোকে মোক ইনষ্টাটো মেছেজ দিব পাৰে। বিশেষকৈ মই ভিডিঅ' এটা বনাম বাৰু, তাত সম্পূৰ্ণ ডিটেইলছত মই ভিডিঅ'টো বনাই দিম। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যাতে আপোনালোকে পাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ কাৰোবাৰ ঘৰৰ বা আপোনাৰ কোনোবা যদি আছে গিটাৰ নতুন শিকিম বুলি ভাবিছে, গতিকে আপোনালোকে এনেকুৱা এখন গিটাৰ ধুনীয়াকৈ কিনি ল'ব পাৰে। 1.5 বছৰ আগত মই আপোনাৰ ধৰি লওক এখন 2,700 পাইছিলোঁ, আপুনি 3,000 টকাৰ ভিতৰত আৰামত পাব এখন গিটাৰ এতিয়াও। গতিকে আপোনালোকে অৰ্ডাৰ দি ল'ব পাৰে।
যদি শিকিম বুলি ভাবিছে। তো সেয়াই আৰু আজি ভিডিঅ'টো বৰ এটা দীঘলীয়া নকৰোঁ আৰু দেখালোঁ তাকে। মই ভাবিলোঁ কি আচলতে মই কম দামত যেতিয়া কিনিলোঁ, আপোনালোকে যদি কিনিম বুলি ভাবিছে কিনি ল'ব পাৰে। গতিকে সেইটোৱে আছিল মটিভটো ভিডিঅ'টো বনোৱা। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।